নমস্কাৰ আপোনালোক সকলোকে মই মন্টুৱে মোৰ ইউটিউব চেনেল মন্টু স্পেচিয়েললৈ স্বাগতম জনাইছোঁ। আপুনি যদিহে মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক আজি দেখাবলৈ লৈছোঁ মোৰ বিদ্যালয়লৈ যোৱা ৰাস্তাটো। আচলতে মই বিদ্যালয়লৈ কেনেকৈনো যাওঁ, কি ধৰণৰ ৰাস্তাৰ মাজেৰে যাওঁ আপোনালোকে চাওক আজিৰ এই বিশেষ ভিডিঅ'টো। আচলতে পৰিৱেশটো চাওক কেনেকুৱা ধৰণৰ হয়। বৰপেটা জিলাৰ দক্ষিণ পাৰৰ এই অঞ্চলটো কেনেকুৱা ধৰণৰ হয়। এই অঞ্চলটোলৈ আপোনালোকে যাবলৈ হ'লে গুৱাহাটী জালুকবাৰীৰ পৰা বকো যাব লাগিব আৰু বকোৰ পৰা আপোনালোকে চিধা চমৰীয়া সত্ৰ হৈ সোণতলী যাব লাগিব আৰু সোণতলীৰ পৰা কাছুমাৰা বুলি এটা বিশেষ অঞ্চলত আজি মোৰ এই বিদ্যালয়খন অৱস্থিত। চাওক কাষতে সেই সৌৱা হৈছে ব্ৰহ্মপুত্ৰ এটা সুঁতি আৰু কিমান পানী চাওকচোন। আৰু এই সুঁতিটো আগতে বহুত দিন মানে মৰা সুঁতি হৈ আছিলে, কিন্তু এইবাৰ অলপ মানে জাগ্ৰত হোৱাৰ দৰে মানে হোৱা পৰিলক্ষিত হৈছে আৰু এইটোৱে পানী অলপ বেছিকৈ আহিছে এইবাৰ। গতিকে এনেকুৱা এটা পৰিস্থিতিৰ মাজে আমি বিদ্যালয়লৈ যাব লগা হয়। এয়া চাওক ৰাস্তা চোৱা কেনেকুৱা ধৰণৰ হয়। সৌখন নদী আৰু ৰাস্তাটো একদম এফাল ভাগি থাকিলে। এইবাৰ বানপানীত তাৰে এফাল ভাগি গৈছে আৰু আমি এটা ফালেৰে আমি গৈ থাকিবলগীয়া হৈছে আমাৰ বিদ্যালয়লৈ। এয়া চাওক এইটুকুৰাত গোটেই ৰাস্তাটোৱে সহায় দিছে সম্পূৰ্ণৰূপে। আৰু কেনেকুৱা ধৰণৰ ৰাস্তা আৰু এই চোৱাতে যেতিয়া বৰষুণ দিয়ে নহয় ইমানেই পিছল হয় যে ইয়াত মানে বোকা পুৰা সম্পূৰ্ণ বোকা হৈ যায় আৰু যাৰ বাবে আমি বিদ্যালয়লৈ যোৱা অসুবিধাৰ সৃষ্টি হৈ যায়। কিমান ভয়ানক এৰিয়া এটুকুৰা। এনেকুৱা অঞ্চলৰ মাজেৰে আমি বিদ্যালয়লৈ যাব লগা হয়। সময়মতে পাব লগা হয়, সময়মতে যাব লগা হয়। আচলতে চৰ অঞ্চলৰ বিদ্যালয়ৰ শিক্ষকসকলৰ এই দুখ দুৰ্দশাবোৰ যেন কেতিয়া শেষ হ'ব। আচলতে চাওক কিমান মানে ভয়ানক আমি ৰাস্তাৰ মাজেৰে গৈ থাকিব লগা হয়। আমি আহি পাই গ'লোহি কাছুমাৰা বজাৰ আৰু এই ঠাইখনৰ নাম কাছুমাৰা আন্দাভাঙা বজাৰ বুলি কয়। আৰু ইয়াতে আমি বাইক থলোঁ, থৈ এতিয়া আমি খোজকাঢ়ি এই চোৱা যাব লাগিব দলং যিটুকুৰাত ভাগিলে সেই দলং ভগা অঞ্চলটোলৈকে। আৰু এইখন দেখিছে আপোনালোকে দলংখন ভাগি গৈছে, সৌৱা দলঙৰ এটা পাৰ্ট দেখা গৈছে আৰু এইটো ফালে এটা পাৰ্ট আছে। আৰু ইয়াত যিহেতু নাও নাই আমি এতিয়া অলপ দেৰি ৰ'ব লাগিব নাও অহালৈ, আৰু নাও ইয়াতে ৰাখিব। এইফালে দেখিছে ৰাইট চাইডৰ ফালে এইফালে ভগা এটা মূৰ দেখা পাইছে দলংখনৰ এই মূৰটো ভাগি যোৱাৰ বাবে সংযোগ বিচ্ছিন্ন হৈ গৈছে। আমি বাইক লৈ যাব পৰা অৱস্থাত নাই, গতিকে নাও অহালৈ আমি ৰ'ব লাগিব আৰু সেইবাবে আমি ইয়াতে ৰৈ আছোঁ নাও অহালৈ। নাও আহিব আমি যাম। সিফালৰ নাওখন দেখিছে আহি আছে আৰু এই নাওখন এইফালে আহি ঘাটত লাগিব আৰু ঘাটত লগাৰ পাছতহে আমি ইপাৰে যাব পাৰিম। এই নাওখন যদিও ইমান স্পীড অহা নিচিনা লাগিছে, কিন্তু মই ভিডিঅ'টো আচলতে খৰকৈ কৰি দিয়াৰ বাবে ইমান স্পীড যেন লাগিছে। আচলতে নাওখন বহুত লাহে লাহে আহে, তাৰ বাবে আমাৰ যাওঁতে বহুত অসুবিধা হয়, বহুত দেৰি হয়। মানুহবোৰ এনেকৈ নাও উঠিছে আৰু বাইকবোৰ এনেকুৱাকৈ আনিব লগা হয়। আমি এতিয়া নাৱত কেইবাজনো শিক্ষক, আপোনালোকে শিক্ষকসকলক দেখিছে নাৱত উঠি আছে। আৰু আমি এনেকুৱাকৈ আমি কাছুমাৰাৰ পৰা আন্দাভাঙা চৰলৈ এনেকৈ যাত্ৰা কৰোঁ। আপোনালোকক অন্য এটা ভিডিঅ'ত ক'ম এই অঞ্চলটোৰ নাম আন্দাভাঙা কিয় হ'ল আৰু কাছুমাৰা কিয় হ'ল আৰু ইয়াৰ ৰহস্যটোনো কি হয়। এয়া নাও এৰি দিছে আৰু আমি এতিয়া যাত্ৰা কৰিম বিদ্যালয়লৈ।
নদীৰ কিমান সোঁত হ'লে এনেকুৱাকৈ ইমান কাঠৰ এখন দলং ভাগি যাব পাৰে। আৰু নাও এয়া গৈ আছে। এয়া গৈ আছো আমি বিদ্যালয়লৈ, এনেদৰে আমাৰ যাত্ৰা। নাৱৰ পৰা নামি এনেদৰে আমি খোজকাঢ়ি গৈ থাকোঁ আমাৰ বিদ্যালয়লৈ, যিহেতু আমাৰ যাতায়াতৰ বহুতেই অসুবিধা আৰু সেইবাবে এনে পথেৰে আমি গৈ থাকোঁ আমাৰ বিদ্যালয়লৈ। এইখিনিতে আপোনালোকক জনাই থওঁ যে এই থিয় কৰাই থোৱা যিবিলাক বাঢ়নীৰ নিচিনা বস্তু দেখিছে, এইবিলাক হৈছে মৰাপাট উলিওৱাৰ পাছত ৰৈ যোৱা হোলাখিনি। আচলতে ইয়াত যিবিলাক মৰাপাট যেতিয়া এৰুৱাই লোৱা হয়, তাৰপিছত যিবিলাক ডাল কিছুমান থাকি যায় সৰু আৰু এইবিলাকক কোৱা হয় হোলা। আৰু এই হোলাবিলাক এনেধৰণেই শুকুৱাই থোৱা হয় আৰু তেওঁলোকে খৰিৰ বাবে ব্যৱহাৰ কৰে, আৰু এই অঞ্চলৰ মানুহবিলাকে বেছিকৈ বেৰ বনাবৰ কাৰণে এইবিলাক ব্যৱহাৰ কৰে। আমি আহি পাই গৈছোঁ এখন দলং, আৰু এখন দলংখনৰ অৱস্থাটো আপোনালোকে চাওক। দেখিবলৈ পোৱা গেটখন হৈছে কাছুমাৰা গাঁও পঞ্চায়তৰ গেট, আৰু এইখনেই হৈছে কাছুমাৰা গাঁও পঞ্চায়তখন। আৰু ইয়াৰ পৰাই কিছু দূৰ গ'লেই আমাৰ বিদ্যালয়, আৰু আমাৰ বিদ্যালয়খন হৈছে বৰপেটা জিলাৰ দক্ষিণ পাৰৰ হয়। দক্ষিণ পাৰে আমাৰ এই বিদ্যালয়খন অৱস্থিত। বৰপেটা জিলাখন সাধাৰণতে দুটা বিশেষ ভাগত বিভক্ত, কিয়নো যে ব্ৰহ্মপুত্ৰই এই জিলাখনক দুটা পাৰ্টত ভাগ কৰিছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেও এটা পাৰ্ট আৰু দক্ষিণ পাৰেও এটা পাৰ্ট। আহি আমি পাই গ'লোহি আমাৰ বিদ্যালয়। আপোনালোকে দেখিবলৈ পাইছে এয়া বিদ্যালয় 225 নং আন্দাভঙা প্ৰাথমিক বিদ্যালয়। এইখনে আমাৰ বিদ্যালয়, আৰু এই বিদ্যালয়খনৰ সন্মুখত সৰুটো দেখিবলৈ পাইছে আপোনালোকে এটা মছজিদ, আৰু তাৰ কাষতেই আছে এটা অংগনবাড়ী কেন্দ্ৰ। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো টিপি দিব। মই দিয়া প্ৰতিটো ভিডিঅ'তে আপোনালোকে লাভ কৰিব। ধন্যবাদ।